গুড মৰ্ণিং ফ্ৰেণ্ডছ, মই ওলাইছোঁ কৃষক বন্ধুৰ খেতিপথাৰ চাবলৈ। মই ওলাইছোঁ কৃষক বন্ধুৰ সোণালী ধানৰ পথাৰ চাবলৈ। মই ওলাইছোঁ কৃষক বন্ধুৰ পথাৰ সন্মুখত কিমান পৰিমাণৰ পানী ষ্টক হৈছে তাক পৰ্যবেক্ষণ কৰিবলৈ। মই ওলাইছোঁ প্ৰকৃতি দেৱীৰ ওচৰলৈ। মই ওলাইছোঁ ধৰিত্ৰী আইৰ ওচৰলৈ, যে মৌচুমী বতাহে, মৌচুমী বায়ুৱে ইতিমধ্যে অসমৰ পথাৰসমূহ উপচাই পেলাইছে। কৃষকৰ হাহাকাৰ লাগিছে, তেখেতসকলৰ কঠীয়া ডাঙৰ দীঘল হৈছে, ৰোপণ কৰাৰ সময় আহি পৰিছে। সেইকাৰণে মই ধৰিত্ৰী আইৰ আশীষ বিচাৰিছোঁ, যাতে কৃষকৰ প্ৰয়োজনীয় পানীখিনি পথাৰত সঞ্চিত কৰি ৰাখি বাকী পানীখিনি আঁতৰাই পেলাই এয়া মোৰ ধৰিত্ৰী আইৰ পদত প্ৰণিপাত জনাই মই কৃষকৰ বাবে আশীষ বিচাৰিছোঁ। সেই ধৰিত্ৰী আই কৃষক বন্ধুক ৰক্ষা কৰা, কৃষক বন্ধুৰ কৃষি ভাল কৰা, কৃষক বন্ধুক কঠীয়া ৰোপণ কৰিবলৈ দিয়া, অসমত ধান উৎপাদন কৰিবলৈ দিয়া, অসম উন্নয়নশীল ৰাজ্য হিচাপে গঢ়ি তোলা, অসম কৃষকৰ দেশ হিচাপে গঢ়ি তোলা, অসম কৃষিভিত্তিক দেশ হিচাপে গঢ়ি তোলা, এয়া মোৰ প্ৰকৃতিৰ ওচৰত মোৰ বিনম্ৰ কাতৰ। কৃষকৰ কাৰণে এয়া মোৰ বিনম্ৰ কামনা ধৰিত্ৰী আইৰ ওচৰত। ধন্যবাদ। এয়া জলমগ্ন খেতিপথাৰ। অসমত এতিয়া খেতিপথাৰবিলাক জলমগ্ন হৈ আছে। কৃষকৰ হাহাকাৰ লাগিছে, তেখেতসকলৰ কঠীয়া ডাঙৰ দীঘল হৈছে, এতিয়া কঠীয়া ৰোপণ কৰাৰ সময় আহি পৰিছে। সেইকাৰণে মই ধৰিত্ৰী দেৱীৰ আইৰ ওচৰত আশীষ বিচাৰি এই খেতিপথাৰত নামিছোঁ আৰু আপোনালোকক এই খেতিপথাৰসমূহ মই দেখুৱাবলৈ গৈ আছোঁ। এয়া জলমগ্ন খেতিপথাৰ, এয়া জলমগ্ন অসমৰ খেতিপথাৰ। মৌচুমী বায়ুৰ ফলত, মৌচুমী বতাহৰ ফলত ধাৰাসাৰ বৃষ্টিয়ে অসমত ইতিমধ্যে জলমগ্ন কৰি পেলাইছে। কৃষকৰ হাহাকাৰ লাগিছে। সেইকাৰণে মই ধৰিত্ৰী আইৰ ওচৰলৈ আহিছোঁ আশীষ বিচাৰি। সেই ধৰিত্ৰী আই, চৰণলৈ দিবা ঠাই, কৃষি বিনে গতি নাই, অসমৰ কৃষি বিনে গতি নাই। অসমৰ কৃষক বন্ধুক কাৰণে কৃপাৰে ধৰিত্ৰী আই, প্ৰকৃতি আই চাওক, বচাওক আৰু ধান উৎপাদন ৰাজ্য হিচাপে অসম গঢ়ি তোলক। এয়া মোৰ ধৰিত্ৰী আইৰ ওচৰত সৰল মিনতি, সৰল প্ৰাৰ্থনা। ধন্যবাদ। এয়া জলমগ্ন খেতিপথাৰসমূহ আপোনালোকক মই দেখুৱাবলৈ যাই আছোঁ। এয়া অসমৰ খেতিপথাৰ বৰ্তমান জলমগ্ন। কৃষক অলৰেডি ৰেডি কঠীয়া ৰোপণ কৰাৰ কাৰণে। মই ধৰিত্ৰী আইৰ ওচৰত আহিছোঁ আশীষ বিচাৰি। কৃষকৰ কাৰণে কৃপা দৃষ্টিৰে ধৰিত্ৰী আই যাতে চাই, খেতিৰ কাৰণে, কঠীয়া ৰোপণ কৰাৰ কাৰণে, ইয়াত থকা পানীভাগ, খেতিৰ কাৰণে প্ৰয়োজনীয় পানীভাগ ৰাখি অৱশিষ্ট পানীভাগ ধৰিত্ৰী আই যাতে আঁতৰাই পেলায়, এয়া মোৰ ধৰিত্ৰী আইৰ ওচৰত বিনম্ৰ কাতৰ।
খেতি পথাৰ কৃষকৰ হাহাকাৰ লাগিছে। কঠীয়া ডাঙৰ হৈছে, কঠীয়া ৰোৱাৰ সময় হৈছে, কঠীয়া ৰোপণ কৰাৰ সময় হৈছে। কৃষক বন্ধুৰ আশীষ বিচাৰি এয়া ধৰিত্ৰী আইৰ ওচৰত মোৰ প্ৰণিবাদ, ধৰিত্ৰী আইৰ চৰণত মোৰ এয়া প্ৰণাম। কৃষক বন্ধুক ৰক্ষা কৰা আৰু পৰ্যাপ্ত পৰিমাণৰ পানী খেতি পথাৰত সঞ্চিত কৰি অবৈধ পানীভাগ অতি সোনকালে আঁতৰাই কৃষিৰ কাৰণে উপযুক্ত কৰি তোলা এই ধৰিত্ৰী আই কৃষকৰ মুখৰ পিনে চোৱা, কৃষকৰ কৃষি কামৰ কাৰণে চোৱা, কৃষকক বচোৱা, অসম ধান উৎপাদন হিচাপে, ধান উৎপাদন ৰাজ্য হিচাপে গঢ়ি তোলা এয়া মোৰ ধৰিত্ৰী আইৰ ওচৰত কৃষকৰ কাৰণে মই প্ৰাৰ্থনা কৰিবলৈ আহিছোঁ। ধৰিত্ৰী আই এয়া কৃষিৰ কাৰণে জলপৃষ্ঠখিনি, প্ৰয়োজনীয় জলপৃষ্ঠখিনি ৰাখি বাকীখিনি আঁতৰাই পেলা।